নমস্কাৰ, মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যনৰ বিষয়ে জানিব পাৰিব। জুলাই 2024-ৰ থাৰ্ড ছেমিষ্টাৰ, জুলাই বেটছৰ 2024-ৰ আৰু জানুৱাৰী 2025-ৰ বেটছৰ থাৰ্ড ছেমিষ্টাৰৰ এডমিশ্যন চলি আছে আৰু কেনেদৰে এডমিশ্যনটো ল'ব এইটো চাই লওক। ইয়াত দেখিছে আপোনালোকে থাৰ্ড ছেমিষ্টাৰ জানুৱাৰী 2025, 9 জুলাই 2026 হৈছে লাষ্ট ডেট আৰু থাৰ্ড ছেমিষ্টাৰ জুলাই 2024 বেটছৰ 10 জুন লাষ্ট ডেট আছে। ইয়াতে আপোনালোকে কাষত থকা ইয়াত ক্লিক কৰি পেলাই ষ্টুডেণ্ট লগ ইনত গৈ ইউজাৰ নেম আৰু পাছৱৰ্ড বহুৱাই সাইন ইন কৰি নিজৰ এডমিশ্যনটো অতি সহজে কমপ্লিট কৰিব পাৰিব। ঠিক তেনেকৈ জানুৱাৰী 2024 বেটছতো এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি পেলাই লগ ইন কৰি নিজৰ এপ্লিকেশ্যনটো কমপ্লিট কৰিব পাৰিব। ধন্যবাদ।